আমি সকলোৱে ক'বাত নহয় ক'বাত এটা কথা শুনিছোঁৱে যে নো ৰিস্ক নো গেইন। যেতিয়ালৈকে তুমি এটা কাম কৰাৰ বাবে ৰিস্ক নল'বা তেতিয়ালৈকে তুমি সফল নহ'বা। তোমাৰ ৰিস্ক ল'বই লাগিব। তেনেকুৱা এটা গল্প তোমালোকৰ বাবে লৈ আহিছোঁ আজি। তো বলক গল্পটো শুনি লওঁ। তো হাই গাইজ, মোৰ নাম ৰিতুল ৰয় আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিতুল স্বাৰ্থলৈ। এটা গাঁৱত পিণ্টু আৰু মিণ্টু নামৰ দুজন যুৱক আছিলে। তেওঁলোকে দিনমজুৰি কাজ কৰে। দুখীয়া আছিল তেওঁলোকে। দুজনৰে নৱবিবাহিতা স্ত্ৰী আৰু দুজনৰে একেই পাৰিবাৰিক অৱস্থা আৰু দুজনৰ সমস্যাও একেই। দিনমজুৰিৰ কামত ইমান টকা নাই। টকা কেনেকৈ উপাৰ্জন কৰা যায়, এইটো ভাবোঁতে ভাবোঁতে পিণ্টুৰ মূৰত এদিন এটা বুদ্ধি আহিলে, এটা আইডিয়া আহিলে। সি মিণ্টুক ক'লে যে ব'ল আমি দুজনে অলপ টকা পইচা মিলাই এটা গৰু কিনো, তাৰপিছত গৰুৰ গাখীৰ বিক্ৰী কৰি আমি টকা উপাৰ্জন কৰিব পাৰিম। তাৰপিছত গৰুৰ যেতিয়া পোৱালি হ'ব গৰুৰ সংখ্যা বাঢ়ি গৈ থাকিব আৰু তেনেকৈ গাখীৰো বাঢ়ি গৈ থাকিব আৰু আমাৰ গ্ৰাহকো বাঢ়ি গৈ থাকিব। তেনেকৈ আমি এদিন ধনী হৈ যাম আৰু যেতিয়া গৰুৰ সংখ্যা বাঢ়িব তেতিয়া এই গৰুবিলাকক দেখা শুনা কৰাৰ কাৰণে মানুহৰ ৰাখিম। এনেকৈ আমি এদিন বহুত ধনী ব্যক্তি হৈ যাম। এই আইডিয়াটো মিণ্টুৰো বহুত ভাল লাগিলে। সিও এই প্ৰস্তাৱটো সমৰ্থন কৰিলে আৰু দুজনে এটা কথা ফিক্স কৰি ঘৰত গ'লে। ঘৰত গৈ দুজনে এই প্ৰস্তাৱটোৰ বিষয়ে, তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে তেওঁলোকৰ স্ত্ৰীক জনালে। তেতিয়া পিণ্টুৰ স্ত্ৰী এই কথাবোৰ শুনি, তেওঁলোকৰ পৰিকল্পনা কথাবোৰ শুনি বহুত সুখী হ'লে আৰু তেওঁৰ গহনা যিবোৰ আছিলে সেইবোৰ দি ক'লে যে এই গহনাবোৰ বিক্ৰী কৰি তুমি গৰু কিনা আৰু যেতিয়া তোমাৰ পইচা হ'ব, যেতিয়া আমি ধনী মানুহ হৈ যাম, যেতিয়া গাখীৰ বিক্ৰী কৰি আমাৰ পইচা উপাৰ্জন হ'ব, বেছি উপাৰ্জন হ'ব, তেতিয়া আমি এই গহনাবোৰ কিনিব পাৰিম। এতিয়া তুমি এই গহনাবোৰ বিক্ৰী কৰি গৰু কিনা। কিন্তু সেইফালে মিণ্টুৰ স্ত্ৰীয়ে মিণ্টুক ক'লে যে চোৱা, আমাৰ হাতত একো নাই, অকল এই গহনাবোৰে আছে আৰু এই গহনাবোৰ বিক্ৰী কৰিও যদি আমি গৰু কিনো আৰু গৰুটো যদি মৰি যায় তেতিয়াহ'লে আমাৰ হাতত একো নাথাকিব। তেতিয়া মিণ্টুৰ মনতো সন্দেহ হয় যে সঁচা এই গহনাবোৰ বিক্ৰী কৰি যদি আমি গৰু কিনো আৰু তাৰপিছত যদি গৰুটো মৰি যায় তেতিয়া আমাৰ কি হ'ব? তেতিয়া গহনাবোৰো নাথাকে আৰু গৰুটোও নাথাকে। কেইদিনমান পিছত দুজনৰ দেখা হ'ল। তেতিয়া মিণ্টুৱে ক'লে যে ভাই, আমি যদি গহনাবোৰ বিক্ৰী কৰি গৰু কিনো আৰু তাৰপিছত যদি গৰুজনী মৰি যায় তেতিয়া আমাৰ কি হ'ব? তেতিয়া আমাৰ হাতত গহনাও নাথাকে আৰু গৰুটোও নাথাকে। তেতিয়া আমাৰ কি হ'ব? তেতিয়া পিণ্টুৱে তাক বুজাব চেষ্টা কৰিলে। সি ক'লে যে তই কিয় এইবোৰ কথা মূৰত আনিছ? এইবোৰ বেয়া কথা, এইবোৰ ভাবিব নালাগে, নিগেটিভ কথা ওলাই দে মূৰৰ পৰা। কিন্তু তেতিয়াও মিণ্টুৱে কৈয়ে থাকে যে গৰুজনী যদি মৰি যায় তেতিয়া আমাৰ কি হ'ব? পিণ্টুৰ বুজাবৰ পাছতো মিণ্টুৰ মুখত এটাই কথা যে যদি এই গৰুজনী মৰি যায় তেতিয়া আমাৰ কি হ'ব? পিণ্টুৱে আৰু বুজাব নোৱাৰি লাষ্টত নিজে অকলে গৰু কিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু কেইদিন পিছত গৰু কিনি ল'লে। কিন্তু মিণ্টু এইফালে দিনমজুৰি কামতে লাগি গ'ল। বহুত দিন পাৰ হ'ল। গৰুৱে যেতিয়া গাখীৰ দিলে তেতিয়া গাখীৰ বিক্ৰী কৰিলে, গৰুৰ পোৱালি হ'ল, গৰুৰো সংখ্যা বাঢ়ি গৈ থাকিল। পিণ্টু লাহে লাহে ধনী ব্যক্তি হ'ব ধৰিলে। এতিয়া পিণ্টুৱে গাঁৱৰ 1 নম্বৰ গাখীৰ বেপাৰী। কিন্তু এইফালে মিণ্টুৱে এই এটা নিগেটিভ কথা মূৰত অনাৰ কাৰণে এতিয়াও দিনমজুৰি কাজ কৰি আছে। সি এতিয়ালৈকে ধনী ব্যক্তি হ'ব পৰা নাই। বন্ধুসকল, এই সৰু গল্প জীৱনত আমাক এটা বহুত ডাঙৰ কথা শিকালে যে জীৱনত সফল হ'ব হ'লে তোমাৰ ৰিস্ক ল'বই লাগিব আৰু নেগেটিভ থিংকিং তোমাক কেতিয়াও সফল হ'ব নিদিয়ে। সফল হ'ব হ'লে সদায় তোমাৰ পজিটিভ থিংকিং ৰাখিব লাগিব। নিগেটিভ থিংকিং তোমাক কেতিয়াও সফল হ'ব নিদিয়ে। আৰু লাইফত যেতিয়ালৈকে তুমি ৰিস্ক নল'বা তেতিয়ালৈকে তুমি সফল নোহোৱা। মিণ্টুৰ কথা শুনি পিণ্টুৱে যদি চেম ভাবিলেহেঁতেন তেন্তে সি গৰু নিকিনিলে হয়। পিণ্টুৰ ওচৰৰ গৰু মৰাৰ ৰিস্ক আছিলে, কিন্তু সি সেই ৰিস্কটোক একচেপ্ট কৰিলে। সেইকাৰণে আমাৰ জীৱনত যিমান ৰিস্ক আহিব সেই ৰিস্ককেইটাক আমাক একচেপ্ট কৰিব লাগিব। তেতিয়া আমি এজন সফল ব্যক্তি হ'ব পাৰিম। আৰু মূৰত সদায় পজিটিভ থিংকিং ৰাখিব লাগিব। চ' পজিটিভ থিংকিং ৰাখক, পজিটিভিটি স্প্ৰেড কৰক।
তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব। থেংকছ ফৰ ৱাচিং, কিপ ছাপোৰ্টিং, কিপ লাভিং।